মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই মটৰ ফুলকবিৰ এটা অলপ বেলেগকৈ বনাইছোঁ। তাৰ ভাবিলোঁ মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই শুকান জলকীয়া কেইটামান তিয়াই ৰাখিছিলোঁ আৰু অলপ জালুক দিছোঁ আৰু কেইটামান মটৰ দিছোঁ। দি পেলাই অলপ পানী দি এইখিনি মই পিচি ল'ম। এইদৰে চাওক, এইখিনি মই পিচি লৈছোঁ। তেতিয়া কি হয়, যিটো আমি চব্জি বনাম, চব্জিৰ কালাৰটো মানে গ্ৰেভিটো খুব ডাঠ হয়। আৰু ইয়াতে মই শুকান মছলাখিনি দি দিছোঁ। হালধি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু জলকীয়া পাউডাৰ দিছোঁ অলপ কালাৰৰ কাৰণে। আৰু এইখিনি অলপ পানী দি অলপ মিক্স কৰি থৈ দিম। তেতিয়ালৈকে আমাৰ মছলাখিনিও ফুলি যাবগৈ। আৰু এই ধৰণে এবাৰ মটৰ বনাই চাবচোন, ইমান টেষ্টি হয় খাবলৈ। আৰু এতিয়া মই কেৰাহীখন পাতি পেলাই অলপ তেল দি দিছোঁ আৰু আলু অলপ ডাঙৰ চাইজৰ কাটি পেলাই থৈছোঁ। এইখিনি আলুখিনি মই ভালকৈ ভাজি ল'ম। এইদৰে মই অলপ হালধি দিছোঁ, কালাৰটো আহিবলৈ অলপ হালধি দিছোঁ আৰু এইধৰণে মই ভালকৈ ভাজি ল'ম। আৰু এয়া চাওকচোন, এইদৰে অলপ কালাৰ যেতিয়া আহিব তেতিয়া মই নমাই ল'ম। আৰু এতিয়া অলপ কালাৰ আহিছে, মই এইখিনি নমাই লৈছোঁ। আৰু এতিয়া আৰু অলপ তেল দিছোঁ, দি পেলাই ফুলকবিখিনিও এইধৰণে অলপ হালধি দি পেলাই ভালকৈ ভাজি ল'ম। ভাজি পেলাই এইখিনি অলপ কালাৰ অহাৰ পিছত এইখিনি এইদৰে নমাই ল'ম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'বোৰ ন'টিফিকেশ্যন আহি যাব। এতিয়া কেৰাহীত আৰু অলপ তেল দি পেলাই অলপ হিং দি দিছোঁ, যিহেতু ফুলকবি আছে, গেছৰ প্ৰব্লেম হয় অলপ। আৰু ইয়াত মই অলপ জিৰা দি দিছোঁ আৰু জিৰা দি পিঁয়াজখিনি এইধৰণে দি দিছোঁ মই। আৰু এতিয়া মই এই পিঁয়াজখিনি যেতিয়া ভজা হৈ গ'ল, এই যে পিচি থোৱা মটৰ আৰু মছলা এইখিনি ইয়াতে মই দি দিম। এইখিনি যিহেতু মই মটৰখিনি কেঁচা হয়, গোন্ধটো মাৰিব লাগিব, সেইকাৰণে অলপ এইটো ধুই পেলাই অলপ লাগি আছিলে মিক্সাৰ বাতিটোত, এইখিনিও দি দিলোঁ। ইয়াত মই অলপ আদাৰ পেষ্ট দি দিছোঁ আৰু নহৰুৰ পেষ্ট অলপ দি দিছোঁ। আৰু এইখিনি অলপ নিমখ দি দিছোঁ, ইয়াতেই মই নিমখ দি দিছোঁ। আৰু এতিয়া মই এইখিনি অলপ লৰাই ঢাকি পেলাই থৈ দিম। তেতিয়া কি হ'ব, এইখিনি অলপ কুকো হ'ব আৰু ইয়াৰ কেঁচা গোন্ধটো গুচি যাবগৈ। এই ধৰণে মই ঢাকন মাৰি থৈ দিম। অলপ পিছত মই দেখিলোঁ তেলখিনি উপঙি আহিছে। এয়া চাওক, তেলখিনি উপঙি আহিছে। ইয়াৰ হেৰি হ'ল যে আমাৰ মছলাখিনি হৈ গ'লগৈ। আৰু যেতিয়া মানে এনেই ফুলকবি আৰু মটৰ বনালে অলপ চাবচোন, চব্জিটো অলপ পানী পানী হয়। আৰু আজি ঘৰত বিলাহীও নাছিলে, সেইকাৰণে ভাবিলোঁ আজি এই ধৰণে মই বনাওঁচোন, গ্ৰেভিটো খুব ভাল হয় খাবলৈ। আৰু এতিয়া মটৰখিনিও মই দি দিলোঁ। মটৰখিনিতো মই ভজা নাছিলোঁ, কেঁচাই হয় এইখিনি ইয়াত দি দিলোঁ। দি পেলাই মই এই ধৰণে অলপ ভালকৈ লৰাই দিম। অলপ ভালকৈ লৰাই পেলাই এইখিনি মই অলপ পানী দি দিম, যিহেতু লাগি যাব পাৰে। মটৰৰ যিখিনি মছলা আছে অলপ ডাঠ হয়, এইখিনি তলত জ্বলি যাব পাৰে। সেইকাৰণে মই অলপ পানী দি দিছোঁ। দি পেলাই ভালকৈ মিক্স কৰি এইখিনি মই অলপ দেৰি ঢাকি থৈ দিম। আৰু তেতিয়া মছলাখিনি ভালকৈ সোমাই যাব মটৰত আৰু অলপ সিজিবলৈ বাকী আছে, সিজিও যাব। আৰু এয়া চাওকচোন, আমাৰ চব্জিখিনিৰ মাজত অলপ লৰাই দিছোঁ আৰু এইখিনি চাওক সিজিছে। মটৰখিনি অলপ এইখিনি সিজি গ'লগৈ। এয়া চাওক, পূৰা সিজি গৈছে মটৰখিনি। আৰু এতিয়া মই ইয়াত অলপ পানী ঢালি দিম। যিমানখিনি দৰকাৰ হয় ইমানখিনি মই পানী দি দিম ইয়াত। আৰু এইখিনি পানী দি পেলাই এতিয়া অলপ উতলাই অলপ পানীখিনি কম কৰিম। আৰু এই ধৰণে চাওক কিমান ধুনীয়া হৈছে চব্জিখন, খাবলৈ খুব ভাল লাগে। ৰুটি দিও খাব পাৰে, ভাতৰ লগতো খাব পাৰে। আৰু পানী অলপ কম লাগিছিলে, মই আৰু অলপ দি দিলোঁ। আৰু এয়া চাওক উতলি গ'ল। আৰু এতিয়া মই ইয়াত অলপ ধনিয়া পাত দি দিম, দি পেলাই নমাই দিম। এইখিনি ধনিয়া পাত দি এইখিনি নমাই দিম। আপোনালোকে যদি এই ধৰণে এবাৰ বনাই চাব, খুব ভাল লাগে কিন্তু খাবলৈ, বহুত টেষ্টি হয় খাবলৈ। এয়া চাওক কিমান ভাল হৈছে গ্ৰেভিটো।